নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল। মই আজি আপোনালোকক দেখাব গৈ আছোঁ আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কেনেকৈ কৰা হয়। এইটো চাওক, এইটো মই বনাই লৈছোঁ নিজে ঘৰতে জ্বালাই দি। ইয়াৰ ওপৰত মই বৰটো উঠিব দিছিলোঁ। বৰটো উঠিব দি তাৰ পেনিছটো বাহিৰলৈ উলিয়াই অলপ সময় হেঁচি ধৰিলে তাৰ চিমেণ্টবিলাক ওলায়। আৰু চিমেণ্টবিলাক এখন নেপকিন দি পেলাই বা টিচু পেপাৰ দি আপুনি চেকি পেলাই ল'ব লাগিব। মই চেকি পেলাই উলিয়ালোঁ। উলিয়াই পেলাই কেথাৰ টিউবত ভৰাই এইজনী গাহৰি টেমাতে উলিয়াই লৈছিলোঁ। অৱশিষ্ট অলপ আছে, তাইক মই আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কৰালোঁ। এইখিনি ইয়াতে উলিয়াইছিলোঁ, অলপ ৰৈ গৈছিলে, এইখিনি দেখাই দিছোঁ আপোনালোকক। মই চিমেণ্টখিনি উলিওৱা আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ দুজন লাগিছিলে, এজনে ধৰি থাকিব লগা হৈছিলে এই ষ্টেণ্ডটো। আৰু মই তাৰ চিমেণ্টখিনি উলিয়াই কালেক্ট কৰি আছিলোঁ। তাৰপিছত এই কেথাৰ টিউবটোত ভৰাই মই এইখিনি অনলাইন দি অৰ্ডাৰ কৰি লৈছিলোঁ। কেথাৰ টিউব আৰু এই বটলটো, কেথাৰ বটলটোত ভৰাই কেথাৰ টিউবডাল ইয়াৰ যোনখনত ভৰালোঁ, ভৰাই দি পেটত অলপ এনেকৈ মোহাৰি থাকিব লাগে, তেতিয়া তাই নেচাৰেলি প্ৰচেছ হোৱাৰ দৰে পায়। আৰু চিমেণ্টখিনি অট'মেটিকেলি নিজে নিজে ভিতৰলৈ সোমাই গ'ল। অলপ টিপি থাকিব লাগে বটলটো। এতিয়া চাওকচোন মই কেনেদৰে কৰিছোঁ। তাৰ ভৰি আৰু পেটৰ মাজৰ সেই জেগাখিনিত মই অলপ ভৰি দি মোহাৰি আছোঁ। আৰু এই কেথাৰ টিউবৰ বটলটোত মই অলপ প্ৰেছ কৰি আছোঁ আৰু চিমেণ্টবোৰ নিজে নিজে সোমাই গৈ আছে। মই ফাৰ্ষ্ট টাইম কৰি চাইছোঁ, ৰিজাল্ট কি হয় 22 দিনৰ পিছত গম পোৱা যাব। আমাৰ সকলোৰে প্ৰব্লেম হয়, বৰটো ডাঙৰ হৈ যায় বহুত, আৰু গাহৰিকেইজনী ৱেটটো ল'ব নোৱাৰা হয় আৰু শুই দিয়ে সোনকালে। মাইকী গাহৰিজনী শুই দিয়াৰ ফলত ক্ৰছ প্ৰচেছটো সম্পূৰ্ণ নহয়। গতিকে যদি আপোনালোকৰ এনেদৰে বৰ ডাঙৰ হৈ গৈছে, সমস্যাত ভুগিছে, এনেদৰে ষ্টেণ্ডডাল বনাই আপোনালোকে চিমেণ্টখিনি নিজে ঘৰতে সংগ্ৰহ কৰি এনেকৈ কেথাৰ টিউব দি আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কৰিব পাৰে। আমাৰ ৰাণীটো চিমেণ্ট প্ৰভাইড কৰে, কিন্তু তাৰ বাবে আপোনাৰ অহা যোৱা ডিষ্টেঞ্চটো দূৰ হ'লে আপুনি নিজে এনেদৰে ঘৰত কৰিব পাৰে। খুব বেছি টান কাম নহয়, মই নিজে কৰি চাইছোঁ। 22 দিন পিছত ৰিজাল্ট পাম, আপোনালোকক জনাম ৰিজাল্ট কি হয়। আৰু মই নিজে সুখী অনুভৱ কৰিছোঁ যে এইখিনি কাম নিজে কৰিব পাৰিছোঁ। মোৰ বৰটো 1.5 কুইণ্টল হৈ গৈছিলে আৰু গাহৰিজনী 95 কেজিমান হৈছিল। সেইকাৰণে তাই যোৱাবাৰ ইয়াৰ আগৰবাৰ হিট আহোঁতে শুই দিছিল আৰু তাই ক্ৰছ প্ৰচেছটো নহ'ল। সেইকাৰণে মই নিজে এইটো বনাই লৈ এইটো অৰ্ডাৰ দি ল'লোঁ, কেথাৰ টিউব আৰু বটল অনলাইনত, আৰু ষ্টেণ্ডডাল নিজে বনাই মই এইটো চেষ্টা কৰিলোঁ আৰু নিজে ছাকচেছ হৈছোঁ। এয়া চাওক, বটলটো সম্পূৰ্ণ খালী হৈ গৈছে, গোটেইখিনি ভিতৰত সোমাই গৈছে। মই নেক্সট আৰু মোৰ আছে ইয়ৰ্কশ্বায়াৰ লেণ্ডৰেছৰ F1 আছে গিল্ড, তেওঁলোকক কৰিলে মই গোটেই ভিডিঅ'টো ভালকৈ দেখাম। চিমেণ্ট উলিওৱাৰ পৰা কেথাৰ টিউবটো ভিতৰত সোমোৱালৈকে গোটেই বস্তুখিনি আপোনালোকক দেখাম। আমাৰ ফাৰ্মাৰসকল এইটোৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব, মই আশাবাদী। ইয়াকে ক'লোঁ আপোনালোকক আজি, আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ পিছত নতুন এনেকুৱা ভিডিঅ'ৰে আপোনালোকক লগ পাম। তো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।